নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ভাবিলোঁ আজি মই আপোনালোকক মোৰ ভিডিঅ'টোত অলপ বেলেগ কিবা দেখাওঁ। সেইবাবে মই আজি ভিডিঅ'টো আপলোড কৰিলোঁ আৰু আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই খুবেই ভাল পাব। আপোনালোকে বৰ্তমান মোৰ ভিডিঅ'ত যিটো ঘাইপথ দেখি আছে এইটো হৈছে আগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। এতিয়া বৰ্তমান যিটো ১২৭ নং ৪ লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ বুলি জনাজাত। তেনেহ'লে ব'লক মোৰ লগত আৰু ভিডিঅ'টো শেষলৈকে চালেহে গম পাব যে এয়া কোন জেগাৰ দৃশ্য হয়। এয়া হৈছে নগাঁও পুৰণি গুদাম নআলি মূৰৰ দৃশ্য। আপোনালোকে চাগে ভিডিঅ'টোৰ পৰিৱেশখিনি চাই নিশ্চয় গম পাইছে যে এয়া পুৰণি গুদাম নআলি মূৰৰে দৃশ্য হয়। কাৰণ মোৰ ওচৰত ভিডিঅ' আছিল এইখিনি জেগাৰে, মই ভিডিঅ' কৰি ৰাখিছিলোঁ এইখিনি জেগাৰে, সেইকাৰণে মই এইখিনিকে দেখালোঁ আপোনালোকক। এতিয়া চাগে আপোনালোকে নিশ্চয় গম পাইছে যে এয়া কোনখিনি জেগাৰ ভিডিঅ'। পিছে আপোনালোকে এই মিনাৰটো ধৰিব পাৰিছেনে? এইটোৱেই হৈছে সেইটো মিনাৰ যিটো এটা স্থানৰ পৰা আন এটা স্থানলৈ স্থানান্তৰিত কৰা মিনাৰ। নগাঁও পুৰণি গুদাম নআলি মূৰৰ এই জামে মছজিদৰ যিটো মিনাৰ, এই মিনাৰটো এটা স্থানৰ পৰা আন এটা স্থানলৈ স্থানান্তৰিত কৰাত এটা বাহিৰৰ কোম্পানীৰ বহুতখিনি ইয়াত সহায় সহযোগিতা আছিল বা আছে। আৰু এই মিনাৰটোৰ কাৰণেই অসম তথা নগাঁওবাসীৰ ৰাইজৰ বাবে বহুত এটা গৌৰৱৰ কথা। মই মোৰ ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোক সকলোকে এটা অতীতৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদিহে কোনো লোকে এতিয়াও এই ৰাষ্ট্ৰীয় ঘাইপথৰ সবিশেষ ভালকৈ ধৰিব পৰা নাই, তেনেহ'লে মই কৈ দিওঁ শুনক। এই ৰাষ্ট্ৰীয় ঘাইপথেদিয়ে আপুনি নগাঁৱৰ পৰা বা গুৱাহাটীৰ পৰা তেজপুৰ হওক, গোলাঘাট হওক, ডিমাপুৰ হওক, কলিয়াবৰ হওক, শিৱসাগৰ হওক, ডিব্ৰুগড় হওক, লখিমপুৰ হওক, য'তেই নহওক আপুনি যাব পাৰিব। বা সেইফালৰ পৰা আহিলেও আপুনি নগাঁও হওক, গুৱাহাটী হওক যাব পাৰিব এই ৰাস্তাৰ ওপৰেদিয়ে, যিটো এতিয়া বৰ্তমান নাই। এইটো এতিয়া বৰ্তমান ১২৭ নং ৪ লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ হৈ পৰিল। আৰু যদিহে মোৰ ভিডিঅ'টো বনোৱাত বা কথাখিনি কোৱাত কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে মোক আপোনালোক সকলোৱে ক্ষমা কৰি দিব। তেনেহ'লে আজিৰ ভিডিঅ' মোৰ ইমানেই আছিল। ৰ'ব, যদিহে ভিডিঅ'টো মোৰ চাই আপোনালোকে ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু যদিহে পাৰে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ফ'ল' কৰি ল'ব, যাতে মই কিবা এটা ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ ওচৰত ন'টিফিকেশ্যন যায়। তেতিয়াহে আকৌ আপোনালোকে গম পাব যে মই ভিডিঅ' এটা আপলোড কৰিছোঁ বুলি। তেতিয়াহে আকৌ মোৰো ভিউৱাৰ, ছাবস্ক্ৰাইবাৰ বাঢ়িব, ফলোৱাৰ বাঢ়িব। তেনেহ'লে মই আপোনালোকক এতিয়া এৰিম আৰু, কাৰণ মোৰ ভিডিঅ'টো শেষ হ'বলৈ হ'লহি। আপোনালোকে আকৌ চিন্তা নকৰিব, মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম, খালি আপোনালোকে মোক মৰম দিব। তেনেহ'লে মই আপোনালোকক এতিয়া বাই বাই বুলি ক'বলৈ বাধ্য হ'লোঁ, কাৰণ মোৰ ভিডিঅ'টো সমাপ্ত হ'লহি। বাই।